প্ৰতি বছৰৰ দৰে এইবাৰো HSLCত ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে পাব আনন্দৰাম বঁটা অৰ্থাৎ এটাকৈ লেপটপ। এই লেপটপটো প্ৰদান কৰা হ'ব আগষ্ট আৰু ছেপ্টেম্বৰ মাহত। লেপটপটো পোৱাৰ কাৰণে আপুনি প্ৰথমে অনলাইনত আবেদন কৰিব লাগিব। আবেদনখন ক'ত কেতিয়া আৰু কেনেকৈ কৰিব জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক অকণো স্কিপ নকৰাকৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা সৰু ৰিকুৱেষ্ট ফ্ৰেণ্ড, আপুনি যদি প্ৰথমবাৰ আমাৰ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ এপ্লাই আৰম্ভ হ'ব আগষ্ট মাহৰ 4 তাৰিখৰ পৰা আৰু শেষ হ'ব 18 তাৰিখত। এপ্লাই কৰিবলৈ আপুনি প্ৰথমে এই লিংকত ক্লিক কৰি ৱেবছাইটটোত সোমাই যাব। ৱেবছাইটটোত সোমোৱাৰ পিছত এখন ফৰ্ম ওলাই আহিব। সেই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত দুখন ডকুমেণ্টছ আপলোড কৰিব লাগিব। সেই ডকুমেণ্টছ দুখন হৈছে নাম্বাৰ 1 HSLC বা AHM চাৰ্টিফিকেট, প্ৰিন্সিপালৰ পৰা ছিগনেচাৰ কৰাই আনিব লাগিব আৰু এই চাৰ্টিফিকেটখন PDF ফৰ্মেটত বনাই আপলোড কৰিব লাগিব আৰু দ্বিতীয়টো হৈছে নিজৰ এখন পাছপোৰ্ট সাইজ ফটো JPG ফৰ্মেটত আপলোড কৰিব লাগিব। মন কৰিবলগীয়া কথা যে যোৱাবাৰ 60% মাৰ্ক পালেও এই বঁটাটো লাভ কৰিব পাৰিছিল, কিন্তু এইবাৰ 75% অৰ্থাৎ ষ্টাৰ মাৰ্ক পালে এই বঁটাটো লাভ কৰিব পাৰিব। যোৱাবাৰ দিছিলে Lenovo আৰু HP দুয়োটা কোম্পানীৰ, কিন্তু এইবাৰ দিব অনলি HP কোম্পানীৰ লেপটপ। সো ফ্ৰেণ্ড, ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ড, আপুনি যদি এতিয়াও আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ওলাই অহা বেল আইকনটো প্ৰেছ কৰিব এনেধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোৰে আগত পোৱাৰ বাবে।